All my friends talk about the night we met. Hey, good morning everyone. Welcome to my new vlog. So ratipa uthi ga mur thui bhonti tiffin banai bhonti pothai lolu agote school. Bhonti school ole pothai ma kori lolu baki thoka kam khini jeneka daily kam jan. Tar pisot basi ulalu moi ejur dress basi ulai moi eneka pindhilu. Ejur dress basi ulua bikhek karon ase aji moi jam mahiotor ghot khana khaba matise amak. Moi jam mur dangor jethi jabo maju jethi jabo. So এয়া মই ওলালো এয়া মোৰ ফাইনেল লুকটো একদম বিশেষ নহয় যেনেকা মই ৰেগুলাৰ সিম্পল ৰেডি হৈ হেনেকৈ সো মাইহঁতৰ ঘৰলৈ যাম যিহেতু অকণমান মিঠাই আৰু নিমকি নিনিয়াকৈ যাব পাৰোঁ জানো হয়নে সো মই কিনি ল'লোঁ অকণমান মিঠাই আৰু নিমকি তাৰপিছত এয়া দেখিছেনে গুৱাহাটীৰ ট্ৰেফিক এয়াই কি ক'ব আৰু ৰখি তাৰপিছত বহুত দেৰি জামত ফাঁচাৰ পিছত এয়া লাষ্টত গাড়ী ষ্টাৰ্ট দিলে তাৰপিছত এনেকৈ যাব আৰম্ভ কৰিলোঁ আজি ইলেকশ্যনৰ বাবে গাড়ী বহুত কম জানেনে বাছ এৰি টেম্পোত আহিবলগীয়া হয় তাৰপিছত শেষত এয়া গৈ পাই অলপমান খোজকাঢ়ি যাবলগীয়া হয় মাহী ঘৰলৈ গাড়ীৰ পৰা নামি বেছি দূৰ নহয় ৰিক্সা নোলোৱাকৈও যাব পাৰি তো মই ভাবিলোঁ অকণমান ৱৰ্কআউট হ'ব খোজকাঢ়ি গ'লে চ' এয়া মই পালোহি মাহী ঘৰ দেখিছেনে কিমান ধুনীয়া মাহী ঘৰ কিমান পৰিপাটি কৰি ৰাখে চ' সোমাই কি মই দেখিলোঁ মাহী জেঠি সকলোৱে এনেকৈ বহি চৰবত খাই আছে আৰু মাহীয়ে মোক দেখি ৰখাই নাই যোৱাৰ লগে লগে চৰবত দিলেই বাকী আৰু এয়া মোৰ মাজু জেঠি দেখিছেনে কিমান আৰাম আহি ময়ো নৰখিলোঁ চ' লৈ ল'লোঁ মোৰ আসনখন তাৰপিছত দেখিছেনে কিমান চিৰিয়াছ ডিছকাশ্যন চলি আছে তাৰ মাজতে এয়া মোৰ ডাঙৰ জেঠিৰ ল'ৰা আৰু মই পিৰিকি চাই হাঁহি আছোঁ ধেমালি কৰি আছোঁ আমিনো কি কৰিম সৰু পোৱালি আমি তাৰপিছত এয়া মাহীয়ে ৰেডি কৰি থৈছিলে চিকেন মাটন পোলাও আমি একেলগে বহি এনেকৈ খালোঁ মিলিজুলিকৈ বহুত দিনৰ মূৰত এনেকৈ খোৱা হ'ল খুব ভাল লাগিল আৰু এয়া আমাৰ মাহীৰ ভাড়াতীয়াসকল তেওঁলোকেও আহিছে তেওঁলোকেও খুব ভাল বহুত কথা বতৰা পাতি পিনে আকৌ মাজে মাজে মোৰ মাৰ কথাও মনত পৰিছে চ' আমিও কথা পাতিছোঁ মাৰ বিষয়ে আজি মা আমাৰ মাজত থকা হ'লে মাও আহিলে হয় এনেকৈ হাঁহি ফূৰ্তি কৰিলে হয় তাৰপিছত মোৰ উভতিব হ'ল আৰু ইয়াত দেখিছেনে মাহীয়ে কিমান মৰম মাহীৰ মৰম আৰু কোনে বুজাব পাৰে হয়নে কিমান মহা টোপোলা বান্ধি দিছে পোলাও মাংস সেয়া দিছে সৰু ভণ্টিৰ কাৰণে তাই নাহিলে বেয়াই লাগিল তাই স্কুল থকাৰ বাবে আহিব নোৱাৰিলে তাই তাৰপিছত মই এয়া গৈ আছোঁ ফেঞ্চিলে পিছে মই এটা গিফ্ট কিনিবলৈহে সোমাবলগীয়া হ'ল মোৰ ভণ্টিৰ একচুৱেলি বেষ্ট ফ্ৰেণ্ডজনীৰ তুলনি হ'ল তাইৰ কাৰণে এটা ধুনীয়া চাই গিফ্ট লয় তাৰপিছত মই যাব লাগিব এতিয়া পল্টন বজাৰ যোৱাটো এটা বিশেষ কাৰণ আছে ভিডিঅ'টি চাই থাকক কৈ আছোঁ পিছে ফেঞ্চি আহি দেখিলোঁ ইয়াতে ভিৰ মানুহৰ বস্তু কিনা চাব জোতা কিনাই চাব মানুহ নে কাপোৰ কিনাই চাব ফেঞ্চিলে মই যিমান দিনে আহিছোঁ এদিনো ভিৰ নোহোৱাকৈ পোৱা নাই আপোনালোকে কেতিয়াবা পাইছেনে ভিৰ নোহোৱা চ' ফেঞ্চিটো কিহৰ বাবে বিখ্যাত জানে ইয়াতে ভাল বস্তু বহুত কম দামত পোৱা যায় সেইকাৰণে সকলোৱে ফেঞ্চিত কিনিবলৈ আহে তো ফেঞ্চিৰ পিছত মই ফাইনেলি আহি পালোঁ পল্টন বজাৰ আৰু দেখিছেইনে মই কি কিনিব আহিছোঁ ৰিং লাইট চ' ভিডিঅ' বনাওঁৱে যেতিয়া ভালকৈ বনাওঁ বুলি ৰিং লাইট এটাও কিনি ল'লোঁ মোৰ যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব দেই নতুনকৈ ব্লগ বনাইছোঁতো ভুল ভ্ৰান্তি হ'বও পাৰে ক্ষমা কৰিব এণ্ড ইয়াতে মই আজি সামৰণি জনাইছোঁ